আমি এতিয়া উপস্থিত আছোঁ দীপজ্যোতিদাৰ ঘৰত। দীপজ্যোতিদা এইটো প্লে বাটন বঢ়িয়া সাকসেস দীপজ্যোতিদা খুব কম সময়ৰ ভিতৰত আৰু দীপজ্যোতি যাতে মিলিয়ন হৈ যায় কম সময়ৰ ভিতৰতে আৰু আমাৰ চেনেলৰ পৰা এখন ফুলাল গামোচাৰে দীপজ্যোতিদা হ'ব দে। এয়া বহাগ বিহু হিচাপে নতুনকৈ বিহুৱান ইহঁতে লৈ আহিছে হাতে বোৱা, তাৰপিছত ভাল লাগছে আৰু ইহঁতেও বহুতখিনি কষ্ট কৰি আছে। ভাঙা টিভি অসমৰ জনপ্ৰিয় ইউটিউবাৰ মঙলদৈ ভাঙা টিভি তাতে সুন্দৰকৈ তেখেতৰ এটা ইণ্টাৰভিউ ল'ম বুলি যাই আছোঁ। তো বলক না কি অবিনাশ একদম আচ্ছা ঠিক আছে। আগতে কোনোবা খুন্দ আহিছে নে নাই? আচ্ছা ঠিক আছে। এই দেখা নাই মোৰ খুন এগলা গৰম আৰু গৰমত আমি এতিয়া গৰম কৰিম সুন্দৰকৈ এনাৰেলত। সত্য কেনে আছা? আফ্ৰিকান আনিছি আফ্ৰিকান চুলি কাট দিছি ভাল লাগছে আৰু অলপ ৰেষ্ট লৈ বহুত গাড়ী চলাৰ পিছত হৈয়ে থাকে নাই কি এক্সিডেণ্টটো কি ফেষ্টিভেল আনিছি দেখো আজি কাক মাৰিছা খুন্দা নিজে গাড়ী গৈছা। তো বলক বলক আমি যাওঁ এতিয়া সুন্দৰকে। আমি এতিয়া আহি পাম দীপজ্যোতিদাৰ ঘৰ। তো পামেই আৰু যে নহওক পাম আৰু ঘৰ আহি পালোঁ আমি দীপজ্যোতিদাৰ ঘৰ সুন্দৰকে। দীপজ্যোতিদাৰ পুৰা এক্টিঙত ৰেডি নেকি? পুৰা এক্টিঙত মানে মই শ্বুটিং কৰিব লাগে এয়া কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ আছো আৰু তোমালোক আহি পালে সেই মুহূৰ্ততে ধুনীয়াকৈ শ্বুটিঙৰ এইবিলাকো দেখাব পাৰি। দুটা পিন্ধি আকৌ নহয় যা অৱস্থা নহয়। আচ্ছা দীপজ্যোতিদাৰ অফিচটো ক'ত? লখৰাত আছে নেকি? কালি পাবি ৰেডি ৰ'ল একশন না দীপজ্যোতিদা কেনে ব্লগ এটা বানি আছিলো সুন্দৰকে। শ্বুটিঙৰ কোনটো আজি তোমাৰ? আজি এটা আপোনালোকে চাইছিলে নেকি মাছ বেপাৰী। গৰমো কম দেখা নাই গৰম লাগছে কিন্তু শ্বুটিঙৰ কাৰণে সহ্য কৰি হলেও থাকিব লগা হৈছে। এই ভিডিঅ' দেখি ঘোলা ডিমাহান হৈ গৈছে এতিয়া। দীপজ্যোতিদাৰ ঘৰ সুন্দৰ পাচেৰিলো নেকি বে পাচেৰিলো নেকি আমি আগে আছে বুলি কথা নাই পাচেৰিলো অথনি আমাৰ কিবা আমি ক'ত যাইছো বাৰে বাৰে দন কি আছিল আজি পাঠশালাৰ পৰা অহাৰ কাৰণে বহুত বেছি ধন্যবাদ আৰু ৰঙালী বিহুৰ দেৰিকৈ হ'লেও হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। ঘপকৈ মানে ভিডিঅ' কিছুমান ভাইৰেল হৈ থাকে মানে নেচাৰেল ভিডিঅ' কিছুমান ময়ো তেনেকৈ কৰি চাওঁচোন বুলি কৈ আমাৰ পিলি অলপ অকৰা এই কিবা কিবি মানে কৰি থাকিলোঁ কৰাৰ পিছত লিপষ্টিকৰ এটা ভিডিঅ' বহুত বেছি ভাইৰেল হ'ল। সেই ভিডিঅ'ৰ নামটো পিলি ন এনেই তাইৰ নামটো এনেই প্লাবিতা হাজৰিকা কিন্তু পিলি বুলি দেউতাকে দিয়া নাম সেইকাৰণে পিলি বুলিয়ে মাতো আৰু ভিডিঅ'ত পিলি বুলি যিহেতু পপুলাৰ হ'ল এতিয়া পিলি পিলিয়ে হৈ থাকিলে আৰু এতিয়া মই তাইৰ ওচৰলৈ যাম। তোমাৰ নামটো? তুমি কি বৰ্তমান কি পঢ়ি আছা? আৰু এক্টিঙত কেনেকৈ আহিলা তুমি? এক্টিঙত প্ৰথমতে টিকটকত এনেকৈ এক্টিং কৰিছিলোঁ। তাৰপিছত এনে দাদাই মই যিটো কাম কৰি থাকোঁ আৰু সেইটো কাম দাদাই ভাল পাইছে সেইকাৰণে দাদাই হৈছে আৰু তাইকে কৰি দিয়কচোন। মই মানে পূৰা দৰঙীয়াত মানে উত্তৰটো দিছিলোঁ আৰু দাদাই যিটো হৈছে সেইটো মনে মনে ভিডিঅ' কৰিছিল কৰি কেনে সেনেকৈ আৰু মানুহ মানে খং উঠা তো কিয় লাগে এনেকৈ উঠে এই বস্তুখিনি তাৰমানে মানুহে বেছি ভাল পায়। সৰু ছোৱালী এটাই মানে আচৰিত কথা দুটামান কৈ দিলি এই বস্তু লাগিল। আপোনালোক ইমান কষ্ট কৰি পাঠশালাৰ পৰা আহিলে আৰু ইমানখিনি উৎসাহ উদ্দীপনা দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ আৰু আপোনালোকৰ দৰ্শকে ইমানখিনি টাইম দিয়াৰ বাবে আপোনালোকলৈ বহুত বেছি ধন্যবাদ। ইয়াত ধুনীয়াকৈ আমি যেনেকৈ প্লে বাটন পাইছোঁ ইহঁতেও পাব বুলি আশা কৰিলোঁ। সকলোৱে ইহঁতৰ চেনেলটো লাইক কৰিবি শ্বেয়াৰ কৰিবি কমেণ্ট কৰি জনাবি ভাল লাগবোতেহে।